কোনে মাইণ্ডছেট কিয় হৈছে এইটো মই ৰিচাৰ্চ কৰা মোৰ কাম নহয়। খালি যাক দেখা পাম তাকে ধৰিম। কিছুমানে কৈছে যে যিসকল দেশদ্ৰোহী তেওঁলোকৰ পৰিয়ালৰ ৰেচন কাৰ্ডকে ধৰি যিসকল চৰকাৰী সুবিধা আছে তেওঁলোকক বঞ্চিত কৰা হ'ব, তেওঁৰ পৰা বঞ্চিত কৰা হ'ব। যিসকলে দেশদ্ৰোহী তেওঁলোকে পাকিস্তানৰ দেশদ্ৰোহীবিলাককতো বঞ্চিত কৰিবই লাগিব। সেইটোৱে কৈছোঁ। সিদ্ধান্ত ল'ব এতিয়া ধৰি লওক 6-7টাহে মানুহ, গতিকে সিহঁতিটো ওলাবওতো লাগিব। ওলালেহে ৰেচন কাৰ্ড খাব। আৰু বৰাকত আজি আহিছে 3টা নিৰ্বাচনী প্ৰচাৰৰ বাবে। মইতো ক'ব নোৱাৰোঁ, কিন্তু মোদী ডাঙৰীয়াই যিয়ে কৰিব আমাৰ সমৰ্থন। বৰাকত স্পেচিয়েল কি দিব আজি বৰাকৰ বাবে? বৰাকতটো মই আজি ডাঙৰ কথা কৈছোঁ যে আমি গুৱাহাটীৰ পৰা পঞ্চগ্ৰাম 5 ঘণ্টাত আহিব পৰা ব্যৱস্থা सर आज तक टोटल कितने जन को सर टोटल कितने जन को अरेस्ट किया गया है जो अभी पाकिस्तान तक 8 से 9। थैंक यू सर। इसीलिए जेल में डाल दिया, आगे भी डालूंगा। आगे